Chandrayaan 3 প্ৰকল্পৰ সৈতে জড়িত আছিল নগাঁৱৰ কন্যা নাজনীন ইয়াছমিন। অসমৰ আন বিজ্ঞানীৰ দৰে তাইৰ নাম ফকাছত নাহিল। তাই চাকৰিত যোগদান কৰিয়ে বিগত প্ৰায় 1.5 বছৰ মূলতঃ লাঞ্চিং বিভাগৰ ৰাডাৰ ট্ৰেকিংৰ কামৰ সৈতে জড়িত আছিল। তাই মিছন চন্দ্ৰযান 3ৰ বৃহৎ বিজ্ঞানী দলটোৰ সৈতে সুদীৰ্ঘদিন জড়িত হৈ নিষ্ঠাৰে কাৰ্য সম্পাদন কৰি আহিছিল। কিন্তু ইয়াৰ মাজতে আজিৰ পৰা 6 মাহ পূৰ্বে তাই এটি সন্তান প্ৰসৱ কৰাৰ বাবে ছুটি লৈ ঘৰলৈ আহিবলৈ বাধ্য হয়। অৱশ্যে এই 6 মাহৰ মাজতে পানী কেঁচুৱাটোক লগত লৈ তাই কৰ্মক্ষেত্ৰলৈ দুবাৰকৈ যাবলগীয়া হৈছিল। ইমানখিনি কৰাৰ পিছতো কিয় অসমৰ আন বিজ্ঞানীৰ দৰে তাইৰ নাম ফকাছত নাহিল? ইয়াক লৈ এতিয়া সামাজিক মাধ্যমত বিভিন্ন জনৰ প্ৰশ্ন। কল্পনা চাওলা নিউজত পাইছিলোঁ তেখেত ভাৰতীয় প্ৰথম মহিলা মহাকাশচাৰী। তেখেতৰ জীৱনীয়ে মোক মটিভেটেড কৰিছে। ৰকেট লঞ্চ আৰু কিছুমান নিউজত দেখা পাই সেইবিলাক মই মটিভেটেড হৈছোঁ আৰু মই সেইকাৰণে মই চাইণ্টিষ্ট হ'বৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰিছোঁ যাতে মই চাইণ্টিষ্ট হ'ম। মানে মই চাইণ্টিষ্ট হোৱাৰ কাৰণে মই বহুত হেপী হৈছোঁ। মই প্ৰত্যেক দিনে 8-10 ঘণ্টাকৈ প্ৰিপেৰেশ্যন কৰিছোঁ। ডেইলি ৰাতিপুৱা 5 বজাত উঠি প্ৰিপেৰেশ্যন। মই যে বৰ আনন্দিত হৈছোঁ। তাইৰ এই সফলতা পিছত পোৱাৰ কাৰণে যথেষ্ট আনন্দিত হৈছোঁ। মই এজন শিক্ষক জুৰিয়া কদমটাউন হাইস্কুল। নামটো মোৰ নাম আবুল কালাম আজাদ। মই যে বৰ কন্যাৰ সফলতাত মই নথৈ আনন্দিত হৈছোঁ। গাঁৱৰ পৰাই তাইক নিজে ডাঙৰ দীঘল কৰি আনিছিলোঁ, তথাপিও তাই ইমান ডাঙৰ সপোন এটা ভাবি আছিল, কল্পনা কৰা নাছিলোঁ। তেতিয়া মোক মাজে মাজে সুধিছিল এইবিলাক কি উৰি আছে, এইটো কেনেকৈ কৰে, মানুহে কৰিব পাৰে নেকি, এনেকৈ কিছুমান প্ৰশ্ন কৰিহে কৰিছে। তো মই বুজাই চাই দিছিলোঁ মানুহে কৰিছে, বহুত জ্ঞানী মানুহ আছে, এনেকৈ বুজাই দিছিলোঁ তাইক। তাইও মনে মনে কি ভাবিছে নাজানো। তাৰপিছতে টেকনিকেল ব্ৰাঞ্চৰ ফালে বহুত মানে এক্টিভ আছিল, যিটো মানে টেকনিকেল লাইনৰ যিটো বস্তু শুনিছে বুজিছে, তাৰমানে বহুত ট্ৰাই কৰিছে ভালকৈ বুজিব।